নমস্কাৰ বন্ধুবৰ্গ মই লৈ আহিছোঁ শৰণীয়া কছাৰী সকলৰ জাতীয় পানীয় বন্নিমেৰা আমি বন্নিমেৰানো কেনেকৈ বনাওঁ সেয়া আপোনালোকক আজিৰ ভিডিঅ'টোত মই দেখুৱাম আমি বন্নিমেৰাসমূহ পোৰা মাছ পোৰা মাংস ভজা মাছ নহ'লে শুকান মাছ বা মাংসৰ লগতো খাওঁ এয়া ৰাতিয়ে তিয়াই থৈ দিয়া আমাৰ বৰা চাউল অৰ্থাৎ বন্নি চাউল মোৰ আইতাই আপোনালোকক দেখুৱাব যে এই বন্নিমেৰা কেনেকৈ বনায় এই বৰা চাউলখিনি আমি জলপানৰ নিচিনাকৈ ভাপত সিজাব লাগিব পানীৰ ভাপখিনি যাতে গুচি নাযায় সেইকাৰণে কাপোৰ এখন এনেদৰে তিয়াই এনেদৰে চৰুটোৰ চাৰিওফালে মেৰিয়াই তেনেদৰে থৈ দিয়া হয় আৰু তাত মাটি অকণমান ধুনীয়াকৈ লেপি দি সেই ভাপ যোৱা ৰাস্তাবোৰ বন্ধ কৰি দিয়া হয় এইখিনিতো ধুনীয়াকৈ সিজি থাকিব এতিয়া আমাৰ ঘৰত কোনে কি কৰি আছে এবাৰ অকণমান চকু ফুৰাওঁগে বলক আমাৰ ঘৰৰ মহাৰাজ এতিয়াহে ৰাতিপুৱা 10টা বজাত উঠি ধুনীয়াকৈ ব্ৰাছ কৰি আছে এতিয়ালৈকে আমি ৰাতিপুৱা ভাত খাজ খাই উঠিলোৱে এইজন মহাশয়ে মাছ বাছি খুব ভাল পায় যদি ঘৰত ডাঙৰ মাছ আনে তেতিয়াহ'লে আগতে এৱে লৈ গৈ পেলাই মাছখিনি বাছি দিব খাই কৈ দিয়ক
চাউলখিনি সিজা নাই কাৰণে এতিয়া চাউলখিনিৰ ওপৰত অকণমান পানী ছটিয়াই দি দিব। এতিয়া ধুনীয়াকৈ ভাতখিনি সিজি যাব আৰু জলপানৰ নিচিনা হ'লে ইয়াৰ পৰা উলিয়াই ল'ম। আমাৰ চাউলখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া এইখিনি উলিয়াবৰ কাৰণে আমাক কলপাতৰ প্ৰয়োজন হ'ব। বলক কলপাত কাটি লৈ আহোঁগৈ। দেহাই পিছফাললৈ গৈ কলপাত এখন ধুনীয়াকৈ কাটি আনিলে আৰু এইখন আইতাই ধুনীয়াকৈ ধুই মেলি আনিব। আছে মোৰ পেহীৰ ল'ৰা। লকডাউনত খাই পেট বঢ়োৱাৰ বাহিৰে বেলেগ একো কাম নহ'ল। কলপাত কাটি ধুই মেলি লোৱা হৈ গ'ল। এতিয়া আমাৰ ভাতখিনিও ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াৰ পৰা কলপাতখনত ধুনীয়াকৈ মেলি উলিয়াই ঠাণ্ডা হোৱালৈকে আমি ৰ'ম। ভাতখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া এইখিনি পুনৰ আমি এই খৰাহীটোত লৈ গৈ ধুনীয়াকৈ ইয়াৰ আঠা ভাৱটো যোৱালৈকে ধুনীয়াকৈ এনেদৰে পানীত খচি ধুব লাগিব। আৰু এনেদৰে আমি ৩-৪ বাৰমান ধোৱাৰ পিছতহে ইয়াৰ আঠা ভাৱটো যাব আৰু তেতিয়াহে আমি মেৰা বনাবলৈ ভাতখিনি ধুনীয়া হৈ উঠিব। তিনি ৪ বাৰমান ধোৱাৰ পিছত এয়া আমাৰ ভাতখিনি ধোৱা হৈ গ'ল। এতিয়া আমাৰ একেবাৰে প্ৰধান আৰু ইম্পৰ্টেণ্ট বস্তুবিধ হৈছে খুৰাচি বা বাখাৰ। এই বস্তুটো নহ'লে মেৰা বনোৱা একেবাৰে নহ'ব। গতিকে এয়া মই ৩.৫ কেজি চাউলৰ ভাত আৰু খুৰাচি বা বাখাৰ এটা গুড়ি কৰি ধুনীয়াকৈ এনেদৰে আইতাই সানি দিব। খুৰাচি বা বাখাৰ বনোৱাৰ প্ৰচেছটোও বেলেগ। সেয়াও বেলেগ এনেদৰে জনা মানুহেহে বনাব পাৰে, যিবিলাকে আগৰ পৰা বনাই আহিছে। আমি এইবোৰ বনাবলৈ নাজানো। মাত্ৰ আমি খুৰাচি বা বাখাৰ পালে এনেদৰে লৈ আহোঁ আৰু এনেদৰে ধুনীয়াকৈ মেৰা বনাই পেলাই খাওঁ। মেৰা আমি বিহুৱে তিথিয়ে এনেদৰে বনোৱা হয়, কিন্তু এতিয়া এইবোৰৰ প্ৰচলন প্ৰায় কমি গ'ল। কিন্তু তথাপি আমাৰ শৰণীয়া মানুহৰ ঘৰলৈ আহিলে ইয়াৰ সোৱাদ ল'বলৈ আপোনালোকে কিন্তু নেপাহৰিব, একেবাৰে নেপাহৰিব। কাৰণ ইয়াৰ সোৱাদ বহুত বেছিয়ে ধুনীয়া হয়। একেবাৰে মৌৰ ৰসৰ নিচিনা ধুনীয়া মিঠা, একেবাৰে এটা ভাৱ থাকে, ধুনীয়া মিঠা হয়। আৰু ইয়াৰ ভাতটোও খায়, অকল ৰসটোৱে নহয়। গোটেইখিনি ধুনীয়াকৈ খুৰাচিৰ লগত একেবাৰে ভাতখিনি সানি হোৱাৰ পিছত আমি চৰু এটাত ৰাখি দিম ৩-৪ দিনৰ কাৰণে। কিন্তু ৪ বা ৫ দিনৰ কাৰণে থ'লে ইয়াত ধুনীয়াকৈ ৰস ওলায় আৰু খাবলৈ বহুত বেছি সোৱাদ হয়।
এয়া আমাৰ 4 দিন হৈ গ'ল কচুপাতেৰে ঢাকি থৈ দিছিলোঁ। এতিয়া ইয়া চাওক ধুনীয়াকৈ ৰস ওলাইছে আৰু ইয়াৰ ৰসটো যে আৰু গোন্ধটো যে বহুত বেছিয়ে ধুনীয়া আৰু খাবলৈ সঁচাকৈয়ে বহুত বেছি ধুনীয়া হৈছে। মই সঁচায়ে কৈছোঁ, আপোনালোকৰ যদি শৰণীয়া কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ ঘৰলৈ গ'লে ইয়াৰ সোৱাদ কিন্তু ল'বলৈ নাপাহৰিব। এই বুন্দি মাৰা আমাৰ শৰণীয়াসকলৰ ৰাতিপুৱাৰ জলপান বুলি ক'লেও নিশ্চয় ভুল নহ'ব, কাৰণ আমাৰ আগৰ দিনত মানে তেতিয়া ঘৰত আলহী আহিলে এই বুন্দি মাৰা দিয়ে আলহীক আতিথ্য আপ্যায়ন কৰিছিলে আৰু তেওঁলোকেও বৰ সুখী হৈছিলে। এতিয়াও কিন্তু সকলোৱে বুন্দি মাৰা দিলে কিন্তু মুখত ধুনীয়াকৈ এনেদৰে ধুনীয়াকৈ হাঁহি এটি আহিয়ে যায়। এয়া হৈছে আমাৰ ওচৰৰে আকৌ আমাৰ পৰিয়ালৰে এজন বুলি ক'লেও ভুল নহ'ব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত বেছি ধন্যবাদ। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক